তৃতীয়তে কাৰ্বি আংলঙত অমৃতকালত প্ৰকৃততে অমৃতকাল নহয়, এটা লুটকাল চলি আছে, য'ত কাৰ্বি আংলং স্বায়ত্তশাসিত অঞ্চলত পূৰ্বতে সম্পূৰ্ণ হোৱা কামৰ নামতে পুনৰ ৰাজধন মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তাৰ CEM, যিজনক কাৰ্বি আংলঙত কম দেখা যায়, মুখ্যমন্ত্ৰীৰ লগত ভাৰতৰ বিভিন্ন অঞ্চলত দেখা যায়। আপোনালোকে মুখ্যমন্ত্ৰীৰ যিকোনো অনুষ্ঠানৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে চালে গম পাব। তেখেতৰ পৰিয়ালে দুৰ্নীতি কৰি যথেষ্টখিনি কামৰ যিটো নন ডুপ্লিচিটি চাৰ্টিফিকেট থাকিব লাগে, সেইবিলাক কেনেকৈ কৰিছে আমি নাজানো, কিন্তু একেটা কামকে দুবাৰ তিনিবাৰকৈ তাত চৰকাৰী পুঁজি অপব্যয় কৰি খৰচ হোৱা দেখুওৱা হৈছে, আৰু তাৰ ফলত ৰাজকোষৰ ধন নষ্ট হৈছে। আৰু সেই গতিকে ইয়াৰ এটা তদন্ত আমি দাবী কৰোঁ। তেখেতৰ তুলিৰাম ৰহাং ডাঙৰীয়াৰ পৰিয়ালৰ ঘনিষ্ঠ কাছে কনষ্ট্ৰাকশ্যন OPC প্ৰাইভেট লিমিটেড আৰু ইনগ্লম এণ্টাৰপ্ৰাইজ, এই দুয়োটা প্ৰতিষ্ঠানে এটা মুখ্যমন্ত্ৰী 100 কোটি টকাৰ, মোৰ হাতত পৰা তথ্য অনুসৰি 60 কোটি টকা আৰু 40 কোটি টকাৰ কাম এই দুয়োটা অনুষ্ঠানে ভগাই লৈছে। আৰু যোৱা বছৰ আমি এটা তথ্য পাইছিলোঁ যে 17 কোটি টকাৰ ৰাস্তা বনোৱা কাম, য'ত বিভিন্ন ধৰণৰ কাম থাকে, এসপ্তাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ তেওঁলোকে চাৰ্টিফিকেট লৈ সেই পইচাও অপব্যয় কৰা বুলি আমি ক'ব বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এষ্টিমেট কমিটিৰ চেয়াৰমেন ডাঙৰীয়া এটা মন্তব্য আহিছিল সেই সময়ত, মাননীয় বিধায়ক প্ৰশান্ত কুমাৰ ফুকন ডাঙৰীয়া, তেখেতে আমি ৰাস্তাটো ভালেই দেখিলোঁ বুলি কোৱা বুলি কৈছে। পৰৱৰ্তী সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে আমি ৰাস্তাটো দেখি আহিছিলোঁ, কিন্তু নিৰ্মাণ হ'লনে নাই এইখিনি ভিজিলেন্সৰ তদন্ত কৰিব লাগে। সেই গতিকে মই কাৰ্বি আংলঙত যোৱা সময়ছোৱাত বহুখিনি দুৰ্নীতি হোৱাৰ তথ্য তাৰ বিভিন্ন মহলৰ পৰা আহিছে, গোটেইবিলাকৰ তদন্ত হোৱাটো বিচাৰোঁ, যাতে চৰকাৰী পইচাৰ সদব্যৱহাৰ হয়। আৰু যি দুৰ্নীতি মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত বুলি ক'লেও ভুল নহ'ব, যিহেতু তুলিৰাম ৰহাং ডাঙৰীয়া অনবৰত মুখ্যমন্ত্ৰীৰ কাষতে পোৱা যায়, তেখেতৰ পৰিয়ালৰ দ্বাৰা সংঘটিত এই দুৰ্নীতিসমূহৰ উচিত তদন্ত হ'ব লাগে। আজি বাতৰি এটা দেখিছোঁ যে চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে 18 টকাকৈ মজুৰি বৃদ্ধি কৰা হ'ব অক্টোবৰ মাহৰ পৰা। এই প্ৰচেষ্টা প্ৰশংসনীয়, আদৰণি জনাইছোঁ, কিন্তু যেনেধৰণেৰে ইয়াৰ কৃতিত্ব বিভিন্নজনে ল'ব বিচাৰিছে, তাৰ পৰিৱৰ্তে মই ক'ব বিচাৰোঁ যে পশ্চিমবংগ হাইকোৰ্টত যেতিয়া পশ্চিমবংগ চৰকাৰৰ যি এনেকুৱা ধৰণৰ ৱেজ ৰিভিজন বৰ্ড আছিল, বৰ্ডৰ এটা ডিচিশ্যন হৈছিল যোৱা এপ্ৰিল মাহত তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিবলৈ, তাৰ বিপক্ষে বাগিচাৰ মালিকসকল কোৰ্টৰ শৰণাপন্ন হৈছিল এই মজুৰি বৃদ্ধি কৰিব নালাগে বুলি। আৰু এই ক্ষেত্ৰত কলিকতা হাইকোৰ্টে এটা ৰায় দিলে, যিটো মালিক পক্ষৰ বিপক্ষে গ'ল আৰু চৰকাৰী পক্ষৰ সপক্ষে গ'ল। সেই গতিকে তাৰেই আলম লৈ অসম চৰকাৰে অসমত তেওঁলোকৰ নিৰ্বাচনৰ সময়ত আৰু বিপদ ঘণ্টা বাজিব পাৰে বুলি যিহেতু তেওঁলোকৰ এটা ঘোষণা আছিল, শ্ৰমিকৰ মজুৰি 351 টকাতকৈ অধিক কৰা হ'ব, সেইখিনি কৰিব পৰা নাই। সেই গতিকে পশ্চিমবংগৰ চৰকাৰৰ যি সিদ্ধান্ত, অনুৰূপ ধৰণৰ এটা সিদ্ধান্ত লৈহে অসমত 250 টকা কৰা হৈছে। ইয়াৰ বাবে যদি কৃতিত্ব পাব লাগে, মই ভাবোঁ পশ্চিমবংগ চৰকাৰে পাব লাগে, কলিকতা উচ্চ ন্যায়ালয়ে পাব লাগে, যে তেখেতসকলৰ সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ আজি বাধ্য হৈছে এনেধৰণে 18 টকা মজুৰি বৃদ্ধি কৰিব।